নমস্কাৰ চাৰু বিভিন্ন ৱৰ্ক চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা ঘিলা পিঠাৰ ৰেচিপি। ঘিলা পিঠা খাই সকলোৱে ভাল পায় নহয় জানো, আৰু সকলোৱে বনাবও জানে, কিন্তু মই কেনেকৈ বনাওঁ চাওঁ আহকচোন। তাৰ কাৰণে মই পিঠাগুড়ি লৈছোঁ। এইখিনি মই 1 মিনিটমান ভাজি ল'ম। কেৰাহী গৰম হোৱাত মই পিঠাগুড়িখিনি দি লৈছোঁ। পিঠাগুড়িখিনি দি ভালদৰে লৰাই মই 1 মিনিটমান ভাজি ল'ম। এনেকৈ ভাজি লোৱা পিঠাগুড়িয়ে পিঠা বনালে পিঠাটো কোমল হয় খাবলৈ, আৰু ভালো লাগে খাই। তল ওপৰকৈ এনেকৈ ভাজি থাকিম। এয়া মোৰ ভজা হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দিম। এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ নমাই থ'ম। দুবিধ ঘিলা পিঠা বনাম। প্ৰথমে নিমখীয়াবিধ বনাম। নিমখীয়াৰ কাৰণে এয়া 1 কাপ লৈছোঁ। এইটোৰে 2 কাপ লৈছোঁ। ইয়াত 3 কাপ লৈছোঁ। এতিয়া মই ইয়াৰ জোখত নিমখ লৈছোঁ। মই নিমখীয়া বিধত কেইটামান জিৰা দি দিছোঁ। এতিয়া মই বেকিং পাউডাৰ 1 চামুচ দি মিলাই লৈছোঁ। এইখিনি এতিয়া মই অলপ পানী দি সানি ল'ম। এতিয়া মোৰ নিমখীয়া লাড়ু ৰেডি হৈ গ'ল। এতিয়া মই এইটো ঢাকি ৰাখিম। লাড়ু বনাই হৈ গ'ল। এতিয়া মই এইটো লাড়ু এনেকৈ ঢাকি ৰাখিম। এতিয়া মই দ্বিতীয়বিধ ঘিলা পিঠাৰ কাৰণে এবিধ মিঠা বনাম। এয়া 1 কাপ পিঠাগুড়ি লৈছোঁ। আধা কাপ আটা লৈছোঁ। এয়া আধা কাপ চুজি লৈছোঁ। এয়া কাপটো 3 ভাগৰ 1 ভাগ মই চেনি লৈছোঁ। আৰু এই চামুচখনে 1 চামুচ বেকিং পাউডাৰ লৈছোঁ। এতিয়া গোটেইখিনি মিশ্ৰণ লগ কৰি ল'ম। গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। মোৰ নিমখ অকণ দিবলৈ থাকি গৈছিল, নিমখ অকণ দি লৈছোঁ। এতিয়া অলপ পানী দি লাড়ুটো বনাই ল'ম। এতিয়া মোৰ এয়া সানা হৈ গ'ল। মই এইটো জোখতে ৰাখি দিম। এতিয়া ঢাকি থৈ দিম, যিহেতু ফুলি উঠিব। এতিয়া মই এনেকৈ লাডু বনাই লৈছোঁ। ইমানটো জোখত অকণমান চেপেটা কৰি দিছোঁ। এতিয়া মই ইয়াত তেল গৰমাই ল'লোঁ। এতিয়া ইয়াত দি দিছোঁ। জুইটো মিডিয়ামত লৈ লৈছোঁ। এনেকৈ দি লৈছোঁ।
এইখিনি এতিয়া সিজিবলৈ দিম। এতিয়া মই লুটিয়াই দিম। এতিয়া ওলোটা চাইডটো সিজিবলৈ দিম। এনেকৈ ৰঙচুৱা হোৱালৈকে এয়া মই ভাজি ল'লোঁ। এয়া হৈ গৈছে। এতিয়া মই উঠাই ল'ম। এতিয়া বাকী থকাখিনি দি দিছোঁ। এতিয়া এইটো লুটি সিজিবলৈ দিম। এতিয়া সিজিবলৈ দিম। এতিয়া এইখিনি মিঠাকৈ বনোৱা সানি ৰখা ঘিলা পিঠাৰ লাড়ুখিনি এতিয়া মই এইখিনি বনাই লওঁ। একেটা জোখতে মই লাড়ু কৰি বনাই ল'ম। এতিয়া মোৰ এই নিমখীয়া দ্বিতীয়বাৰ ভজাখিনিও হৈ গ'ল। এয়া মই নমাই লৈছোঁ। এয়া মোৰ নিমখীয়া পিঠা ৰেডি। এতিয়া মই মিঠা পিঠাখিনি বনাই ল'ম। এয়া মিঠাকৈ বনোৱা ঘিলা পিঠাখিনি এয়া দি দিছোঁ এটা এটাকৈ। এতিয়া মই প্ৰথম লুটিটো সিজিবলৈ দিম। এনেকৈ 2 মিনিটমান ৰাখি দিম। এয়া ফুলি উঠিছে। এতিয়া মই ওলোটাই দিম। একো নকবি দেই। এইখিনি হৈ গৈছে। এতিয়া মই এইখিনিও নমাই লওঁ। এতিয়া মই বাকী থকাখিনি দি দিছোঁ। এতিয়া মই দি পেলাই অকণমান ইফালে সিফালে লৰাই দিছোঁ। এয়া ধুনীয়াকৈ ফুলি উঠিছে। এতিয়া মই আকৌ ইলুটি কৰি দিছোঁ। এইখিনিও মোৰ হৈ গ'ল। এতিয়া মই এয়া উঠাই লৈছোঁ। এতিয়া গেছ অফ কৰি দিছোঁ। এয়া মোৰ ঘিলা পিঠা ৰেডি হৈ গ'ল। এবিধ নিমখেৰে বনোৱা নিমখোৱা পিঠা, এবিধ মিঠা দি বনাইছোঁ মিঠা ঘিলা পিঠা। এতিয়া ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।